মৰিগাঁও জিলাৰ ঔজাৰীত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি দিন আৰু আজিৰ সামৰণি দিনৰ যি মুকলি সভা সেই মুকলি সভাত মুখ্যমন্ত্ৰী মহোদয়েও আহি উপস্থিত হ'বহি আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমি কথা পাতিবলৈ লগ পাইছোঁ অধিৱেশনস্থলীতে আমি লগ পাইছোঁ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া কোঁৱৰ ডাঙৰীয়া প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ প্ৰথমে কওকচোন সাহিত্য সভাখনৰ কথাই প্ৰথম অকণমান পাতি লওঁ ত্ৰয়োদশ সংখ্যক তিৱা মাথলনাথ অখাৰ সাহিত্য সভা স্বৰ্গীয় জেমন সিং বৰদলৈৰ ক্ষেত্ৰত অনুষ্ঠিত হৈছে তিনিদিনীয়া কাৰ্যসূচী আজি তৃতীয় দিনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰা সন্ধিয়া সময় আগতে মই উদ্বোধন কৰিছিলোঁ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি মই সঁচাকৈ অভিভূত হৈছোঁ মেঘালয় কাৰ্বি আংলং ধেমাজি জোনাই শদিয়া আদি কৰি মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলসমূহ আহি ইয়াতে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সঁচাই এক বৰ্ণাঢ্য কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে সঁচাকৈয়ে এইটোৱে প্ৰতিপন্ন হৈছে যে তিৱা জনগোষ্ঠীৰ লোকসকলে কৃষ্টি সংস্কৃতিৰ প্ৰতি থকা যিটো দায়বদ্ধতা এই দায়বদ্ধতাক পালন কৰি তিৱা সাহিত্য সভাৰ আজি যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে ইয়াৰ পিছতেই আমাৰ মুকলি সভা আৰম্ভ হ'ব এই মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অংশগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অধিৱেশনত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত বা তেখেতে ভাষণ দেখুওৱাৰ প্ৰাক মুহূৰ্তত আমাৰ 1000 তিৱা নৃত্যশিল্পী আমি সাজু কৰি ৰাখিছোঁ আৰু 1000 তিৱা নৃত্যশিল্পীয়ে বৰতৰ বিনন্দীয়া যি আমাৰ নৃত্য অতি গুৰুত্বপূৰ্ণ নৃত্য সেই বৰতৰ বিনন্দীয়া নৃত্যটো প্ৰদৰ্শন কৰিব গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান ৰাখিম যে অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা জাতি জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে যেনেধৰণে প্ৰয়াস কৰিছে কৃষ্টি সংস্কৃতি ৰক্ষা কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যেনেধৰণে চেষ্টা অব্যাহত ৰাখিছে আমি তিৱা সাহিত্য পৰিষদৰ জৰিয়তেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিম যে আমাৰ বৰতৰ যি বিনন্দীয়া নৃত্য এই নৃত্যত যিহেতুকে 1000 শিল্পী আমি সাজু কৰি ৰাখিছোঁ 1000 শিল্পী নৃত্য প্ৰদৰ্শন তেখেতে উপভোগ কৰাৰ পিছত আমিও আশাবাদী যে আমাৰ তিৱাসকলৰ এই বৰতৰ বিনন্দীয়া নৃত্যটোৰ জৰিয়তে তিৱাসকলকো যেন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতে যেন প্ৰয়াস কৰে অসমৰ অন্যতম জনগোষ্ঠীসমূহৰ ভিতৰত জনজাতিসমূহৰ ভিতৰত তিৱা জনগোষ্ঠীও অন্যতম ইতিমধ্যে আদিবাসীসকলে ঝুমুৰ নৃত্য কৰি ৰেকৰ্ড কৰিছে তাৰ আগতে বিহু ৰেকৰ্ড হ'ল মুখ্যমন্ত্ৰীয়ে সিদিনা ঘোষণা কৰিলে বাগৰুম্বাও কৰিব গতিকে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে সদিচ্ছা প্ৰকাশ কৰে আমি তিৱাসকলে তিৱা নৃত্য লৈও আমি বিশ্ব দৰবাৰলৈ যাব পৰা আমি পাৰিম নিশ্চয় আমাৰ আছে সেইখিনি নিশ্চয়কৈ পাৰিম আমি কাৰণ আমি খুব কম দিনৰ ভিতৰতে আমি 1000 শিল্পী আমি তৈয়াৰ কৰি উলিয়াইছোঁ গতিকে আমাক যদি তেনেকুৱা এটা আশ্বাস দিয়ে মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়াহ'লে কিমান হাজাৰ শিল্পীৰ জৰিয়তে আমি নৃত্য প্ৰদৰ্শন কৰিলে আমাৰ কৃষ্টিটো যেন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা যায় সেই কথাখিনি যদি আমাক কয় তেতিয়াহ'লে আমি সেইখিনি প্ৰস্তুত কৰিবৰ কাৰণে তিৱা সাহিত্য পৰিষদ সাহিত্য সভা আমি সকলোৱে সহযোগৰ জৰিয়তে সেইখিনি চেষ্টা অব্যাহত ৰাখিম জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে বিভিন্ন সময়ত আপোনালোকে যিহেতু আপুনি তিৱা সাহিত্য পৰিষদৰ চিফ বিভিন্ন ধৰণৰ পদক্ষেপ বিভিন্ন ধৰণৰ আঁচনি লৈছে যিহেতু সাহিত্য সভাৰ মঞ্চত আমি এতিয়া বহি আছোঁ জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি সাহিত্যৰ কাৰণে পৰিষদখনে কেনেকুৱা কি ধৰণৰ ব্যৱস্থা লৈছে আচলতে তিৱা সাহিত্য পৰিষদত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথম 12পূজীয়া তিৱা সাহিত্য সভা অধিৱেশন হৈছিলে 12পূজীয়া তিৱা সাহিত্য সভা অধিৱেশনত আমি 27খনকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ যি যাৱতীয় ব্যৱস্থা কৰি দিব লাগে সেইখিনি ব্যৱস্থা আমি কৰি দিছিলোঁ আৰু এই জেমন সিং বৰদলৈৰ ক্ষেত্ৰ ঔজাৰীত যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী যি সাহিত্য সভা অনুষ্ঠিত হৈ আছে আৰু ইয়াতো আমি 18খন গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে যিখিনি যাৱতীয় খৰচ পাতিৰ প্ৰয়োজন হয় সেইখিনি আমি আমাৰ ফালৰ পৰা ব্যৱস্থা কৰিছোঁ গতিকে এনেকৈ আমি তিৱা সাহিত্য পৰিষদত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তিৱাসকলৰ বুৰঞ্জীৰ অভাৱ আছিলে বহুকেইজন বৌদ্ধিক মহল আৰু বৌদ্ধিক বিষয়ববীয়াই বিশিষ্ট ব্যক্তিয়ে সাহিত্যিকে গৈ আমাক কোৱাৰ পিছত আমি তেখেতক 10 লাখ টকা আবণ্টন দিছিলোঁ তিৱা বুৰঞ্জীখন
প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে ইতিমধ্যে তিৱা বুঞ্জীখন প্ৰস্তুত কৰি উলিওৱা নহয়। তিৱা বুঞ্জীখন আমি উন্মোচন কৰিলোঁ আৰু সেই তিৱা বুঞ্জীখন বিভিন্ন ৰাইজৰ মাজত মানে পঢ়ুৱৈ সমাজৰ মাজত আমি বিলাবৰ কাৰণে সক্ষম হৈছোঁ। পঢ়ুৱৈ সমাজেও বুৰঞ্জীখন পঢ়ি নিশ্চয় তিৱাসকলৰ যি কৃষ্টি সংস্কৃতিকে আদি কৰি যি বৰ্ণাঢ্য বিষয়বস্তু এই সকলোবিলাক ইয়াত সমৃদ্ধ হৈ আছে। সকলোবিলাক সমৃদ্ধ হৈ থকা এই বুৰঞ্জীখন প্ৰস্তুত কৰাৰ ব্যৱস্থা আমি আমাৰ ফালৰ পৰা কৰি দিছিলোঁ। তাৰোপৰি তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত আমি কেইবালানো আলোচনাত বহিছিলোঁ যে তিৱা ভাষাটোক আমাৰ স্কুল পৰ্যায়ত মানে প্ৰৱৰ্তন কৰিব লাগে। ইতিমধ্যে কেবিনেট ডিচিশ্যন লৈছে। আমি বহুখিনি ডিমাণ্ড কৰিছিলোঁ যদিও তেখেতসকলে 100খন স্কুলত তিৱা ভাষাটো মাধ্যম হিচাপে মানে প্ৰয়োগ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ফালৰ পৰা আমি শিক্ষক বাছনি প্ৰক্ৰিয়াটো আমাক যিহেতুকে তিৱা সাহিত্য সভা আমাক দায়িত্ব অৰ্পণ কৰিছিলে, গতিকে ভাষা জনা শিক্ষকৰ সংখ্যা তাকৰ যদিও আমি আহ্বান কৰিছোঁ যে যিহেতুকে 100খন স্কুলত তিৱা ভাষাটোক মাধ্যম হিচাপে প্ৰচাৰ কৰিবৰ কাৰণে বা প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে সেই 100খন স্কুলত 100জন টিচাৰ নিশ্চয় আমাক লাগিব। গতিকে 100জন টিচাৰৰ ক্ষেত্ৰত আমি মাননীয় ৰণোজ পেগু ডাঙৰীয়াৰ লগত আমি কেইবালানো আলোচনাত বহিছোঁ। তেখেতেও আমাৰ আশ্বাস প্ৰদান কৰিছে যে এপ্ৰিলৰ প্ৰথমৰ পৰা যিহেতুকে আমাৰ শিক্ষাবৰ্ষ আৰম্ভ হয়, গতিকে এপ্ৰিলৰ প্ৰথমৰ পৰাই আমাৰ তিৱা ভাষাৰ মাধ্যম হিচাপে শিক্ষকসকলক নিযুক্তি দি ভাষাটো মানে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বা ভাষাটোক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ক তিৱা সাহিত্য পৰিষদৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি মুখ্যমন্ত্ৰীগৰাকী আহিব, ইয়াত অংশগ্ৰহণ কৰিব, আপুনি মুখ্যমন্ত্ৰীগৰাকীক পাব। গতিকে আজিৰ দিনটোত কিবা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি বিশেষ অনুৰোধ কিবা ৰাখিব নেকি আপুনি জনগোষ্ঠীটোৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত? উন্নয়নৰ নিশ্চয়কৈ উন্নয়নৰ স্বাৰ্থতটো আমি ক'বই লাগিব। কাৰণ তিৱা জনগোষ্ঠী আমি তিৱা সাহিত্য পৰিষদ হিচাপে তিৱা জনগোষ্ঠীৰ লোকসকলৰ আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক আদি দিশৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত বিভিন্ন মেম'ৰেণ্ডামৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰি আহিছোঁ। আৰু তিৱা সাহিত্য পৰিষদ গঠন হোৱাৰ পিছত আমাৰ তিৱা সাহিত্য পৰিষদৰ বাহিৰত যিখিনি গাঁও আছিলে এই গাঁওখিনি অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আৰু আমাৰ WBD মিনিষ্টাৰৰ লগত আমি বহি আলোচনাত মিলিত হৈছিলোঁ। আমাৰ 128খন গাঁও ইতিমধ্যে তিৱা সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰাইছে আৰু দুটাকৈ সমষ্টি বৃদ্ধি কৰিছে। এটা হ'ল ধেমাজি আৰু এটা হ'ল নগাঁও, যিখিনি তিৱা গাঁও আমাৰ তিৱা সাহিত্য পৰিষদত অন্তৰ্ভুক্ত হোৱা নাছিল। গতিকে সেই গাঁওখিনি অন্তৰ্ভুক্ত হোৱাৰ পিছত নিশ্চয়কৈ তিৱা সাহিত্য পৰিষদৰ মানে যিটো ফাণ্ডটো নিশ্চয় বাঢ়িব লাগিব। কাৰণ আমাৰ 2010 চনত 30টা সমষ্টিহে নিৰ্বাচন হৈছিল, কিন্তু 2020 চনত যিহেতুকে 37টা সমষ্টিত নিৰ্বাচন হ'ল। গতিকে 37টা সমষ্টিত নিৰ্বাচন হোৱাৰ পিছত ফাণ্ডৰ যিটো ব্যৱস্থা, আগৰ যিটো ফাণ্ড আছিল সেই ফাণ্ডতেই আমি সাহিত্য পৰিষদখন আমি চম্ভালিব লগা হৈছোঁ। গতিকে নিশ্চয়কৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক এই কথাখিনি অৱগত কৰি আহিছোঁ। আমি আশা কৰিছোঁ যে 37টা সমষ্টিত নিৰ্বাচন হোৱাৰ পিছত আমি আগৰ ফাণ্ডখিনিকে যেনেকৈ ব্যৱহাৰ কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু দুটা সমষ্টি যিহেতুকে বাঢ়ি 38টা সমষ্টিলৈ মানে বৃদ্ধি হ'ল। গতিকে 38টা সমষ্টি বৃদ্ধিৰ ক্ষেত্ৰত নিশ্চয় আমি আশাবাদী যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ তিৱা সাহিত্য পৰিষদলৈ পুঁজি আবণ্টন দিয়াৰ ব্যৱস্থাটো অলপ বৃদ্ধি কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। নিশ্চয়কৈ এয়া জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, আৰু ইতিমধ্যে তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। বিশেষকৈ ইতিমধ্যে যি বিহু আৰু আদিবাসীসকলৰ ঝুমুৰে বিশ্ব ৰেকৰ্ড কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে বাগৰুম্বাক লৈ বিশ্ব ৰেকৰ্ডৰ কথা কৈছে। আৰু আজি মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ প্ৰতি এই আহ্বান ৰাখিব বা আমাৰ জৰিয়তে এই কথা তেওঁ লগ পালেও ক'ব যে আচলতে জনজাতিসকলৰ অন্যতম ভূমিপুত্ৰ তিৱাসকলৰ যি আচলতে সুন্দৰ যি ৰঙীন কৃষ্টি, যি নৃত্য, তাৰ জৰিয়তেও আচলতে এটা বিশ্বজনীন বিশ্ব ৰেকৰ্ড কৰা বা বিশ্বক পৰিচয় কৰি দিয়াৰ এটা তেওঁলোকে পদক্ষেপ ল'ব। আৰু আমি আশা কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই যি প্ৰচেষ্টা তাত সঁহাৰি দিব আৰু এদিন মধ্য অসমৰ ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ তিৱাসকলৰ যি নৃত্য, সেই নৃত্যও আচলতে বিশ্বজনীন বা বিশ্বত পৰিচিত হ'ব। ধন্যবাদ।